সুপ্ৰভাত সকলোকে মই পুৱাৰ বাতৰিখন লৈ আপোনালোকৰ কাষত আকৌ উপস্থিত হ'লোঁ মই মামু অৰ্চনা বৰদলৈ আৰু সঁচাকৈ এক গৌৰৱান্বিত খবৰ যি আজি মুখ্য বাতৰিতে আছে অসমৰ যুৱ ব্যৱসায়ী এজনৰ কথা যিয়ে সকলোৱে পঢ়িছেই চাগে গতিকে মোৰো খুব এটা ভাল লাগিলে পঢ়ি ভাবিলোঁ আপোনালোককো জনাওঁ যিসকলে নাই পঢ়া সেইসকলেও জানিব গতিকে যিটো সময়ত আমি আমাৰ সন্তানসমূহে ডক্টৰ ইঞ্জিনিয়াৰ বিভিন্ন চাকৰিৰ কাৰণে হাবাথুৰি খাই থাকে তেনেকুৱা সময়তে এই যুৱ উদ্যমী যিজন ব্যৱসায়ী তেওঁৰ এই সাফল্য সঁচাকৈ গৌৰৱান্বিত কৰিছে অসমখনক গতিকে আপোনালোকে চাগে পঢ়িছেই যে কমলপুৰৰ কনক ডেকাই নিৰ্মাণ কৰিলে উত্তৰ পূবৰ প্ৰথমটো ব্যক্তিগত ৰেলৱে ষ্টেচন ভাবকচোন গতিকে কমলপুৰৰ এগৰাকী অসমীয়া যুৱ ব্যৱসায়ীৰ সোণসেৰীয়া যাত্ৰাই অসমীয়া জাতিক গৌৰৱান্বিত কৰি তুলিছে দুখনকৈ মালবাহী ৰেলগাড়ী ক্ৰয় কৰা এই যুৱক ব্যৱসায়ীগৰাকী হ'ল কমলপুৰৰ কনক ডেকা সমান্তৰালভাৱে যুৱ ব্যৱসায়ীগৰাকীয়ে নিজ ব্যৱসায়িক ক্ষেত্ৰলৈ এটা ৰেলৰ কৰিডৰ নিৰ্মাণ কৰিছে ব্যক্তিগত ব্যৱসায়িক ক্ষেত্ৰলৈ ৰেল নিৰ্মাণ কৰা এয়া উত্তৰ পূবৰ ভিতৰত প্ৰথম বুলি চিহ্নিত হৈছে ইতিমধ্যে ভাৰতীয় ৰেলৱেৰ মানচিত্ৰত কনক ডেকাৰ ব্যক্তিগত ৰেল ষ্টেচনৰ নাম সংযোজিত হৈছে ৰেলৱে মানচিত্ৰত BRGB নামেৰে ষ্টেচন কড লাভ কৰিছে যুৱ ব্যৱসায়ীগৰাকীয়ে গতিকে প্ৰধানমন্ত্ৰী গতি শক্তি আঁচনিৰ অধীনত এই প্ৰকল্প নিৰ্মাণ কৰা হৈছে 300 বিঘা ভূমিত নিৰ্মাণ কৰা এই প্ৰকল্পত প্ৰায় 1000 যুৱক যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিব বুলি কনক ডেকাই সাংবাদিকৰ আগত প্ৰকাশ কৰিছে গতিকে আমাৰ এই যিসকল প্ৰযোজ্য যিসকল আচলতে সেই পদসমূহৰ কাৰণে গতিকে 1000 নিবনুৱা ল'ৰা ছোৱালীয়ে তাত চাকৰি পাব এনেকুৱা বহুত ভাল লগা মানে এটা বাতৰি গতিকে আপোনালোকক মই এইটোৱে পঢ়ি শুনালোঁ এনেকুৱা সাফল্যৰ বাতৰিবোৰে আমাক খুব গৌৰৱান্বিত কৰে নহয়নে বাৰু ঠিক আছে আজিলৈ আহোঁ আকৌ খুব ভাল লগা বাতৰি লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম ধন্যবাদ